নমস্কাৰ মই আজি আকৌ কেইটামান অতি প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আৰু এই প্ৰশ্ন উত্তৰ কেইটা অতি প্ৰয়োজন ইয়াত কেইটামান অতি জানিবলগীয়া তথ্যও আছে আৰু কেইটামান প্ৰশ্ন উত্তৰ যিকেইটা যিকোনো ধৰণৰ লিখিত পৰীক্ষাত সোধে জলকীয়া যে আমি খালে জ্বলা পাওঁ এইটো এক আচৰিত কথা ইয়াততো কিবা এটা নিশ্চয় বস্তু আছে ইয়াত কি আছে যে জলকীয়াটো খোৱাৰ পিছত আমি জ্বলা জ্বলা অনুভৱ কৰোঁ ব্লু মাউণ্টেন ক'ত আছে ভাৰতবৰ্ষৰ এনেকুৱা এক জেগাতে ব্লু মাউণ্টেন আছে এইটো ক'ত আছে গছজোপা যে এক জীৱিত এই কথাটো কোনজন বিজ্ঞানীয়ে পোনপ্ৰথমে আৱিষ্কাৰ কৰিছিল এইবিধ এনেবিধ চৰাই যি পিছলৈ উৰিব পাৰে আহকচোন ভিডিঅ'টো আৰম্ভ কৰিছোঁ এনেধৰণৰ অতি লাগতিয়াল প্ৰশ্ন উত্তৰ জানিবৰ কাৰণে গছত জীৱ থকা কথাটোনো কোনে আৱিষ্কাৰ কৰিছিল উত্তৰ হ'ল ছাৰ জগদীশ চন্দ্ৰ বসু এইজন বিজ্ঞানীয়ে গছত জীৱ থকা কথাটো পোনপ্ৰথমে আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো আগবাঢ়িছোঁ নাম্বাৰ 2 জলকীয়া কিয় জ্বলা পাওঁ আচলতে জলকীয়াত এক ৰাসায়নিক যৌগ পোৱা যায় সেই যৌগবিধৰ নাম হৈছে কেপচিচিন আৰু ইয়াৰ কাৰণে আমি জলকীয়াটো মুখৰ পৰা ধৰি গোটেই শৰীৰত জ্বলা জ্বলা অনুভৱ কৰোঁ এই ৰাসায়নিক যৌগবিধৰ কাৰণে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ নাম্বাৰ 3 অসমৰ পুৰণি নাম কি অসমৰ পুৰণি নাম হ'ল প্ৰাগজ্যোতিপুৰ আচলতে প্ৰাগজ্যোতিপুৰৰ পিছত কামৰূপ হয় কিন্তু পুৰণি নাম বুলি ক'লে এতিয়া কামৰূপ বুলি ক'ব লাগিব ইয়াৰ কথাটো মই অকণমান চমুকৈ কৈছোঁ প্ৰাগজ্যোতিষ নামেৰে অসমৰ নাম আছিল আগতে আৰু তাৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিপুৰ ইয়াৰ বিষয়ে কালিকা পুৰাণত গ্ৰন্থখনত ধুনীয়াকৈ বিৱৰিত কৰি লিখা আছে তাৰপিছত কি হ'ল চতুৰ্থ পঞ্চদশ শতিকাৰ পৰা এই প্ৰাগজ্যোতিপুৰৰ সলনি কামৰূপ নামৰ শব্দটো ব্যৱহাৰ কৰা হৈছে গতিকে আমাৰ অসমৰ পুৰণি নাম বৰ্তমান কামৰূপ বুলি ক'ব লাগিব আৰু প্ৰাগজ্যোতিপুৰৰ অৰ্থনো কি প্ৰাগ মানে হৈছে পূব জ্যোতিষ মানে হৈছে অধ্যয়ন গ্ৰহ নক্ষত্ৰৰ বিষয়ে কৰা অধ্যয়ন আৰু পুৰ মানে হৈছে নগৰ অৰ্থাৎ এনেকুৱা হ'ল কথাটো পূব দিশৰ জ্যোতিষ চৰ্চা কৰা নগৰ এয়াই হৈছে প্ৰাগজ্যোতিপুৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ তেতিয়া আমি নেক্সট প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়াটো অসমতে আছে এইটো এটা আচৰিত তথ্য ইয়াতকৈ জ্বলা জলকীয়া নাই আৰু ভোট জলকীয়াটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ জ্বলা জলকীয়া আৰু এই কাৰণে অসমত অত্যাধিক বৰ্ষা হয় মানে বৰষুণ য'ত বেছি হয় তাত সেই অঞ্চলত জলকীয়াটো জ্বলা হয় আৰু অসমৰ ভোট জলকীয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ জ্বলা জলকীয়া সকলোতকৈ জ্বলা জলকীয়াৰ ভিতৰত নাম পাইছে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ ভাৰতৰ ব্লু মাউণ্টেইন থকা ঠাইখনৰ নাম কি আচলতে মিজোৰাম উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামেই হৈছে ব্লু মাউণ্টেইন থকা ঠাই বৰ শুৱনি এক ধুনীয়া ঠাই নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ এতিয়া নাম্বাৰ 6 LPG সম্পূৰ্ণ অৰ্থ কি আমি ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছটো লিকুইফাইড পেট্ৰলিয়াম গেছ ইয়াৰ সম্পূৰ্ণ অৰ্থটো হৈছে আৰু ইয়াত বিউটেন থাকে আৰু LPGৰ বিষয়ে মই এটা থোৰতে কথা কওঁ LPGটোৰ কিন্তু নিজা গোন্ধ নাই ইয়াত যিটো এটা গোন্ধ মিহলোৱা হয় কাৰণ আমি কেতিয়াবা লিক হ'লে সতৰ্ক হ'বৰ কাৰণে গোন্ধটো মিলাই দিয়া হয় বেলেগ এবিধ নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ তেতিয়া নাম্বাৰ 7 আহোমৰ শেষৰ ৰজাজনৰ নাম কি আছিলে আহোমৰ শেষৰ ৰজাজনৰ নাম আছিল পুৰন্দৰ সিংহ পুৰন্দৰ সিংহৰ পিছত আৰু আহোমৰ ৰজা হোৱা নাই এইজনে আছিল আহোমৰ শেষ ৰজা এতিয়া আমি আৰু এটা কথা জানিব লাগিব আহোমৰ প্ৰথম ৰজাজননো কোন আছিলে আহোমৰ প্ৰথম ৰজাজন আছিলে চাওলুং চুকাফা আৰু এওঁৱে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয় আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফা এওঁ আছিল আহোমৰ প্ৰথম ৰজা মই ছবিখন দি দিছোঁ চাওলুং চুকাফা এনেকুৱা আছিল নেক্সট প্ৰশ্নটো আগবাঢ়োঁ তেতিয়া নেক্সট প্ৰশ্নটো হ'ল আটাইতকৈ ডাঙৰ জন্ম লোৱা প্ৰাণীবিধ কোনবিধ পৃথিৱীত আটাইতকৈ ডাঙৰ জন্ম লোৱা প্ৰাণীবিধ হৈছে নীলাতিমি বৰ বিশালকায় প্ৰাণী সাগৰত থাকে আমি যিটো তিমি মাছ বুলি কওঁ তাতকৈ আৰু জন্ম লোৱা প্ৰাণী পৃথিৱীত নাই এইটো হৈছে বহুত বিশালকায় ডাঙৰ প্ৰাণী নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নাম্বাৰ 10 কোনবিধ চৰাই পিছলৈ উৰিব পাৰে আচলতে চৰাইবিলাক সাধাৰণতে আগলৈ হয় কিন্তু এইবিধ চৰাই আকৌ পিছলৈ উৰিব পাৰে এইবিধ চৰাই হৈছে হাৰ্মিং বাৰ্ডটোৱে পিছফালেও নিজে উৰি যাব পাৰে এক আচৰিত কথা আৰু এই চৰাইটোৰ লগতে আৰু এটা প্ৰশ্ন সুধিছোঁ পৃথিৱীৰ ভিতৰত সৰু চৰাইটোৰ নাম কিনো পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু চৰাইটো হাৰ্মিং বাৰ্ডে আৰু এই প্ৰশ্নটো কুইজতো সোধে ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা সৰু চৰাইটোৰ নাম কি এইটো হৈছে হাৰ্মিং বাৰ্ড নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ সৰ্পগন্ধা কি বস্তু সৰ্পগন্ধা এক গুল্মজাতীয় এক উদ্ভিদ এক বিশেষ প্ৰয়োজনীয় উদ্ভিদ ইয়াৰ দ্বাৰা চিকিৎসা বিজ্ঞানৰ বহুতো ঔষধ নিৰ্মাণ কৰা হয় যেনেকৈ সাপে খুটিলে সাপৰ খুটা ঔষধৰ ব্যৱহাৰ সেইকাৰণে সৰ্পগন্ধা নাম পাইছে আচলতে তাৰপিছত মানসিক ৰোগীসকলৰ কাৰণেও বিশেষ এবিধ ঔষধ আছে এই সৰ্পগন্ধা পাই বনায় তাৰপিছত উচ্চ ৰক্তচাপৰ কাৰণেও সৰ্পগন্ধা পায় মানে বহুতো কেইটা বেমাৰত এই সৰ্পগন্ধা নামৰ উদ্ভিদজোপা ব্যৱহাৰ হয় এইকেইটাই আছিল আজি কেইটামান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ প্ৰশ্নটো লৈ আহিম ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব